নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ অসম ৰাজ্যৰ এখন খুব ধুনীয়া জিলাৰ বিষয়ে আলোচনা কৰিম। সেইখন হৈছে আমাৰ অতিকৈ প্ৰিয় নলবাৰী জিলা। আজি আমি নলবাৰীৰ বিষয়ে বহু কথা শিকিম একেলগে। বলক দেৰি নকৰি আমি ভিডিঅ'টো আমাৰ আজি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আমি নলবাৰী জিলাৰ ভৌগোলিক অৱয়ৱৰ বিষয়ে আলোচনা কৰিম। নলবাৰী জিলাৰ চাৰিসীমাত বহুতো জিলা দেশ আছে। পোনপ্ৰথমে পূব দেশত কামৰূপ জিলা আছে, উত্তৰ দিশত বাক্সা জিলা আৰু ভূটান দেশো আছে, আৰু পশ্চিম দিশত বৰপেটা জিলা আৰু দক্ষিণ দিশত কামৰূপ জিলা আছে। মাটিকালি বুলিবলৈ নলবাৰী জিলাৰ সম্পূৰ্ণ 1009.57 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 7,71,639। নলবাৰী জিলাৰ ছেক্স ৰেচিঅ' হৈছে 945:1000। মানে আমি যদি নলবাৰী জিলাৰ 2000 জন মানুহ লওঁ, তেতিয়াহ'লে আমি দেখা পাম যে তাৰ 1000 জন মতা মানুহ আৰু তাৰ 945 জন মাইকী মানুহ। ক'বলৈ গ'লে নলবাৰী জিলাত মাইকী মানুহৰ তুলনাত মতা মানুহ অলপ বেছি আছে, আৰু তাৰ শিক্ষিত হাৰ হৈছে 79.89। মানে ক'বলৈ গ'লে নলবাৰী জিলাত 100 জন মানুহৰ 80 জন শিক্ষিত আৰু 20 জন শিক্ষিত নহয়। জিলাখনৰ মহকুমা নলবাৰী মহকুমা। জিলাখনত থকা প্ৰধান নৈ উপনৈসমূহ হৈছে পাগলাদিয়া নৈ, বুঢ়াদিয়া নৈ, বৰলীয়া নৈ, পুঠিমাৰী নৈ আৰু শেষত টিহু নৈ। জিলাখনৰ মাজেৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। জিলাখনৰ মুখ্য ৰেল ষ্টেচনসমূহৰ নাম হৈছে ঘগ্ৰাপাৰ, নলবাৰী আৰু টিহু। নলবাৰী জিলাত প্ৰধানকৈ ধান, মাহ, সৰিয়হ, মৰাপাট, নাৰিকল, তামোল, পাণ আদি শাক পাচলি উৎপাদন কৰা হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি নলবাৰী জিলাৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা জানিম যে আমাৰ মৰমৰ নলবাৰী নামটো কেনেকৈ উৎপত্তি হ'ল। হয়, এসময়ত গোটেই নলবাৰী জিলাখন নল, বিৰিণা, খাগৰি আদিৰে ভৰপূৰ হৈ আছিল। এই নল, বিৰিণা, খাগৰি আদি থকাৰ বাবে এই ঠাইখনৰ নাম নলবাৰী নাম ৰাখিছিল। নল, বিৰিণা, খাগৰি এতিয়াও আছে। পিছে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট হৈছে যে নলবাৰী জিলাখন আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলা। গোটেই অসমৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ জিলা হয়। নলবাৰীত প্ৰত্যেক বছৰে বহু ডাঙৰকৈ ৰাস মহোৎসৱ উদযাপন কৰা হয়, আৰু নলবাৰী জিলাৰ অন্তৰ্গত বেলচৰত আটাইতকৈ প্ৰাচীন মন্দিৰ বিল্বেশ্বৰ মন্দিৰ আছে, য'ত প্ৰত্যেক বছৰে দুৰ্গা পূজা উদযাপন কৰা হয়। বন্ধু বান্ধৱীসকল, আমাৰ অসমৰ ভিতৰত নলবাৰী জিলাৰ মৰিকণা ঠাই হৈছে জাপি শিল্পৰ প্ৰসিদ্ধ ঠাই। বন্ধু বান্ধৱীসকল, আজি আমি নলবাৰী জিলাৰ বিষয়ে কিছু কথা শিকিলোঁ। আন এদিনাখন আমি বেলেগ এখন জিলাৰ বিষয়ে শিকিম। আপুনি যদি আজি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।